Hello everyone, welcome to my channel. তো আজি আমি পঢ়িম ক্লাস 12 বায়োলজিৰ প্ৰথমটো চেপ্টাৰ আছে জীৱৰ প্ৰজনন। এতিয়া জীৱৰ প্ৰজনন মানে কি? যেনেকুৱা তুমি পৃথিৱীত আহিছা, তুমি পৃথিৱীত কেনেকৈ আহিছা? তুমি তোমাৰ পিতৃ মাতৃৰ পৰা পৃথিৱীত আহিছা, হয়নে? তেতিয়াহ'লে তোমাৰ পিতৃ মাতৃ কেনেকৈ পৃথিৱীত আহিছে? তোমাৰ পিতৃ মাতৃ তেওঁলোকৰ পিতৃ মাতৃৰ পৰা পৃথিৱীত আহিছে। গতিকে এইটো যিটো প্ৰচেছ য'ত জীৱই নিজৰ অনুৰূপ তাৰমানে নিজৰ দৰে নতুন জীৱৰ জন্ম দিব পাৰে, তাকে কি কোৱা হয়? জীৱৰ প্ৰজনন বুলি কোৱা হয়। এতিয়া এইটো চেপ্টাৰত আমি লাইন বাই লাইন সুন্দৰকৈ বুজিম, ভালকৈ মন কৰিবা। কি হয়, জীৱৰ এটা নহয় নিৰ্দিষ্ট জীৱনকাল থাকে, এটা নিৰ্দিষ্ট সময়লৈকেহে জীৱই জীয়াই থাকিব পাৰে। তাৰপিছত জীৱ লাহে লাহে কি হৈ যায়? মৰি যায়। এইটো যিটো সময় জীৱৰ জন্মৰ পৰা প্ৰাকৃতিকভাৱে মৃত্যু হোৱালৈকে যিটো সময়, সেইটো কোৱা হয় জীৱৰ জীৱনকাল। এতিয়া জীৱৰ যিটো জীৱনকাল আছে, সেইটো জীৱনকাল বেলেগ বেলেগ জীৱৰ ক্ষেত্ৰত বেলেগ বেলেগ হোৱা দেখা যায়। যেনেকুৱা পখিলা এটা 1 পৰা 2 সপ্তাহ মাত্ৰহে জীয়াই থাকে, কিন্তু কাছ এটা কি হয় 100 পৰা 150 বছৰলৈকে জীয়াই থাকে। গতিকে জীৱৰ যিটো জীৱনকাল হয় নহয়, জীৱৰ জীৱনকালৰ বহুত পাৰ্থক্য দেখিবলৈ পোৱা যায়। বেলেগ বেলেগ জীৱৰ জীৱনকাল বেলেগ বেলেগ হোৱা দেখা যায়, কিন্তু দুয়োটা ক্ষেত্ৰতে কি হয়, জীৱই এটা সময়ৰ পিছত মৰি যাব। ছাপ'জ এইটো পখিলাটো যদি 2 সপ্তাহৰ পিছত মৰি যায়, কিন্তু কাছটো 100 বা 150 বছৰ পিছত কাছটোও মৰি যাব। তাৰমানে জীৱৰ যিটো জীৱনকাল আছে, জীৱনকালটো সন্নিৱিষ্ট, তাৰমানে এটা সময়লৈকেহে আছে। যিমানেই বেছি নহওক, এটা সময়ৰ পিছত জীৱটো মৰিয়ে যাব। ঠিক তেনেদৰে জীৱৰ যিটো আকৃতি থাকে, জীৱৰ আকৃতি বা গঠনৰ ওপৰত জীৱৰ জীৱনকাল নিৰ্ভৰ নকৰে। যেনেকুৱা এক্সাম্পল হিচাপে লোৱা কাউৰী আৰু ভাটৌ চৰাই। কাউৰী আৰু ভাটৌ চৰাই কি হয়, দুয়োটা চৰাই প্ৰজাতিৰে হয়। কাউৰীও চৰাই হয়, ভাটৌ চৰাইও চৰাই হয়। সিহঁতৰ দেহৰ আকৃতি একে হ'লেও সিহঁতৰ জীৱনকালৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা যায়। জীৱনকালৰ মাজত কেনেকুৱা পাৰ্থক্য দেখা যায়? কাউৰীটোৱে 15 ইয়াৰ্ছ জীয়াই থাকে, 15 বছৰ কাউৰীয়ে জীয়াই থাকে, কিন্তু ভাটৌ চৰাইয়ে জীয়াই থাকে 140 ইয়াৰ্ছ, 140 বছৰ। দেখিছানে, দুটা যদিও গঠনৰ ফালৰ পৰা একে, কিন্তু সিহঁতৰ জীৱনকালৰ মাজত বহুত পাৰ্থক্য দেখিবলৈ পোৱা যায়। ঠিক তেনেদৰে উদ্ভিদৰ ক্ষেত্ৰতো একে হয়। যেনেকুৱা আম গছ এডাল বহুত সোনকালে মৰি যায়, কিন্তু বটৰ গছ এটাৰ জীৱনকাল বহুত দীঘলীয়া হয়। তাৰমানে জীৱৰ জীৱনকাল প্ৰত্যেকটো জীৱৰে মৃত্যু নিৰ্ধাৰিত, মানে জীৱনকাল যিমানেই দীঘলীয়া নহওক, কিন্তু মৃত্যু হোৱাটো নিশ্চিত। তাৰমানে যিবোৰ বহুকোষী জীৱ আছে, যিবোৰ এককোষী জীৱ আছে নহয়, এটা কোষ থকা 1 চেল অৰ্গেনিজিম যিবোৰ আছে, এটা কোষ থকা যিবোৰ জীৱ আছে, সেইবোৰে মৃত্যুক জয় কৰিব পাৰে। মৃত্যুক জয় কৰা মানে আজীৱন জীয়াই থকা, মৃত্যুক জয় কৰিব পাৰে। কিন্তু যিবোৰ বহুকোষী জীৱ আছে, বহুকোষী জীৱ এটা সময়ৰ পিছত সিহঁতে মৰি যায়। এতিয়া উদ্ভিদ আৰু প্ৰাণীবোৰ যে পৃথিৱীত আছে বহু বছৰ ধৰি, ইহঁতে কেনেকৈ পৃথিৱীত আছে? কাৰণ জীৱৰতো জীৱনকাল নিৰ্ধাৰিত হয়নে? এটা সময়ৰ পিছত জীৱ কি হৈ যাব? মৃত্যু হৈ যাব। তেতিয়াহ'লে জীৱ যে মৃত্যু হৈ যাব, তেতিয়াহ'লে পৃথিৱীখনত জীৱ কেনেকৈ থাকিব? বহু বছৰৰ পৰা পৃথিৱী চলি আছে, বহু বছৰৰ পৰা জীৱবোৰ মৃত্যু হৈছে, কিন্তু তথাপিও পৃথিৱীত জীৱ আছে। গতিকে এইটো ধাৰণাৰ পৰা প্ৰজনন ইজ কাম ইন টু পিকচাৰ। বুজি পালানে? তাৰমানে প্ৰজননটো কি হয়? প্ৰজননটো এটা জীৱৰ জীৱনকালৰ প্ৰক্ৰিয়াহে মাত্ৰ। প্ৰজনন জীৱৰ কাৰণে বহুত দৰকাৰী বস্তু নহয়। যেনেকুৱা আমি উশাহ নিশাহ লওঁ, হয়নে? আমাৰ উশাহ নিশাহ লোৱাটো কি হয়? বহুত দৰকাৰী। আমাৰ যিটো ৰেছপিৰেশ্যন আছে, আমাৰ উশাহ নিশাহ লোৱা, আমি যদি উশাহ নিশাহ নলওঁ, তেতিয়াহ'লে আমি বহুত টাইমলৈকে জীয়াই থাকিব নোৱাৰোঁ। কেইটামান মিনিটৰ পিছতে আমাৰ মৃত্যু হ'ব। যেনেকুৱা ৰেছপিৰেশ্যনটো ইম্পৰ্টেণ্ট, ঠিক তেনেদৰে ৰেচন যেনেকুৱা আমাৰ দেহৰ পৰা যদি অলাগতিয়াল বস্তুখিনি ওলাই নাযায়,
আমি যদি টয়লেট নকৰোঁ, আমাৰ যদি এক্সক্ৰিশ্যন নহয়, তেতিয়াহ'লেও কি হ'ব, আমি মৃত্যুমুখত পৰি যাম। কিন্তু প্ৰজননটো সম্পূৰ্ণ বেলেগ। প্ৰজনন নহ'লেও জীৱ এটাই জীয়াই থাকিব পাৰিব। তোমালোকে চাগে লক্ষ্য কৰিছা, বহুত মানুহ আছে যিয়ে বিয়া নাপাতে, ল'ৰা ছোৱালী জন্ম নিদিয়ে, কিন্তু তাৰ পিছতো কিন্তু সিহঁতে জীয়াই থাকিব পাৰে। গতিকে প্ৰজনন হ'ল জীৱনকালৰ এটা প্ৰক্ৰিয়াহে মাত্ৰ। কিন্তু প্ৰজনন ক'ত ইম্পৰ্টেণ্ট হয়, ধৰা এটা জীৱই যদি প্ৰজনন নকৰে তেতিয়াহ'লে ঠিকে আছে, একো মানে পাৰ্থক্য নপৰে পৃথিৱীত। কিন্তু যদি গোটেই জীৱে যদি প্ৰজননক এভইড কৰে, যদি পৃথিৱীৰ কোনো জীৱই প্ৰজনন নকৰে, তেতিয়াহ'লে কি হ'ব, এটা সময়ৰ পিছত জীৱটো মৰিয়ে যাব। জীৱৰ জীৱনকাল কি হয়, সন্নিৱিষ্ট, নিৰ্ধাৰিত, নিশ্চিত, হয়নে? গতিকে এটা সময়ৰ পিছত জীৱ মৰি যাব, তেতিয়াহ'লে পৃথিৱীৰ পৰা কি হ'ব, জীৱ লাহে লাহে নোহোৱা হৈ যাব। গতিকে এটা জীৱে যদি প্ৰজনন নকৰে তেতিয়ালৈকে ঠিকে আছে, কিন্তু যদি গোটেই জীৱে প্ৰজনন কৰা বন্ধ কৰি দিয়ে, তেনেহ'লে পৃথিৱীৰ পৰা জীৱ কি হ'ব, এটা সময়ৰ পিছত নোহোৱা হৈ যাব। ঠিকে আছে? তো এইটো পেজত জীৱৰ জীৱনকাল দিয়া আছে, কেইটামান জীৱৰ দিয়া আছে, কেইটামান নিজে লিখিব লাগে। কিছুমান জীৱৰ আনুমানিক জীৱনকাল, আহচোন এইটো ফিল কৰোঁ। হাতীৰ জীৱনকাল কিমান হয়? হাতীৰ জীৱনকাল হয় 60 to 70 ইয়াৰ্ছ। এইটো হয় হাতীৰ জীৱনকাল, 60 পৰা 70 বছৰ। তাৰপিছত কুকুৰৰ জীৱনকাল হয় 10 to 13 ইয়াৰ্ছ, 10 পৰা 13 বছৰলৈকে। তাৰপিছত গোলাপ ফুলৰ হয় 1 উইক, ফুলৰ দিছে দেই, গছৰ দিয়া নাই, ফুল হয় 1 উইকলৈকে জীয়াই থাকে। তাৰপিছত আছে কলগছ, বানানা ট্ৰী। কলগছৰ জীৱনকাল কিমান হয়? কলগছৰ জীৱনকাল হৈছে 25 ইয়াৰ্ছ, 25 বছৰলৈকে জীয়াই থাকিব পাৰে, যদিহে কাটা নহয়। দেন ঘোঁৰাৰ জীৱনকাল কিমান? 25 to 30 ইয়াৰ্ছ, 25 পৰা 30 বছৰ। ফ্ৰুইট ফ্লাই, ফল মাখি হয় 40 to 50 ডেইজ অনলি, 40 পৰা 50 দিন মাত্ৰহে জীয়াই থাকে। তাৰপিছত ধান গছৰ জীৱনকাল হয় কেইটামান মান্থ জীয়াই থাকে সিহঁতে, 3 to 4 মান্থ। তাৰপিছত হৈছে বটগছৰ জীৱনকাল বহুতেই বেছি, 200 ইয়াৰ্ছ। ইয়াতে চোৱা, এটা জীৱনকাল মই লিখা নাই, সেইটো হৈছে গৰুৰ জীৱনকাল কিমান হয়, তোমালোকে মোক কমেণ্ট কৰি লিখি পঠিয়াবা, ঠিক আছে? তো জীৱই কি কৰে, নিজৰ দৰে একে ধৰণৰ সতি সন্ততিৰ জন্ম দিয়ে। যেতিয়া সতি সন্ততি জন্ম হয়, প্ৰথমতে সতি সন্ততি কি হয়, জন্ম হয়। জন্মৰ পিছত ইয়াৰ কি হয়, বৃদ্ধি হয়, ডাঙৰ দীঘল হয়। তাৰপিছত এটা সময়ৰ পিছত ইয়াৰ মৃত্যু হৈ যায়। তাৰমানে যেতিয়া জীৱই নতুন সতি সন্ততি এটাৰ জন্ম দিয়াৰ পিছত ইয়াৰ যিখিনি আহাৰ পুষ্টিৰ দৰকাৰ হয়, সেইখিনি পোৱাৰ পিছত জীৱটো লাহে লাহে ডাঙৰ হয়, জীৱৰ বৃদ্ধি আৰু বিকাশ ঘটে। আৰু এটা সময়ৰ পিছত যেতিয়া ইয়াৰ জীৱনকাল শেষ হৈ যায়, তেতিয়া ই আকৌ মৃত্যুমুখত পৰে। গতিকে এইটো যিটো প্ৰক্ৰিয়া, জন্ম, বৃদ্ধি আৰু মৃত্যু, এইটো এটা চক্ৰীয় প্ৰক্ৰিয়া, এইটো এটা চেইন চিষ্টেম প্ৰক্ৰিয়া, জন্ম, বৃদ্ধি, মৃত্যু। গতিকে জীৱৰ যেতিয়া প্ৰজনন হয়, মই অলপ আগতে কৈছোঁ যে এটা জীৱই যদি প্ৰজনন নকৰে, প্ৰজননটো এনেকুৱা ইম্পৰ্টেণ্ট নহয় যেনেকুৱা আমাৰ উশাহ লোৱাটো ইম্পৰ্টেণ্ট হয়। যদি এটা জীৱই প্ৰজনন নকৰে, তেতিয়াহ'লে একো পাৰ্থক্য নপৰে জীৱৰ প্ৰজাতিত। যদি গোটেই জীৱই প্ৰজনন নকৰে, তেতিয়াহ'লে সেই প্ৰজাতিটো এটা সময়ত নোহোৱা হৈ যাব। গতিকে প্ৰজননে কি কৰে, জীৱৰ যিটো প্ৰজাতি আছে, জেনেৰেশ্যন আছে, প্ৰজন্ম আছে, তাক নিৰৱচ্ছিন্ন কৰে, তাৰমানে ছিকিউৰ কৰে। যদি প্ৰজনন হয়, তেতিয়াহ'লে জীৱৰ যিটো প্ৰজাতি আছে, সেইটো সদায় থাকিব, কেতিয়াও নোহোৱা হৈ নাযায়। এতিয়া জীৱই যেতিয়া নিজৰ দৰে জীৱ এটা জন্ম দিয়ে, কিন্তু সেইটো জীৱটো
কিছুমান ভিন্নতা দেখিবলৈ পোৱা যায়। গতিকে যেতিয়া নতুন কেঁচুৱা এটা জন্ম হয় মানুহৰ, সেইটো কেঁচুৱাত চাবা কিছুমান লক্ষণ আছে যিটো পিতৃ মাতৃৰ সৈতে একে হয়, কিন্তু কিছুমান ভিন্নতাও দেখিবলৈ পোৱা যায়। মই এটা এক্সাম্পল দি বুজাই দিছোঁ ৰ'বা। সাপোজ এটা মাতৃ, এজনী মাতৃজনীৰ কি হয়, কাৰ্লি হেয়াৰ হয় আৰু চকু কেনেকুৱা হয়, চকু হৈছে ব্ৰাউন আইজ, ঠিক আছে, ব্ৰাউন আইজ আৰু কাৰ্লি হেয়াৰ, তাৰমানে কেঁকোৰা চুলি, কাৰ্লি হেয়াৰ। আৰু পিতৃৰ হৈছে কি ষ্ট্ৰেইট হেয়াৰ আৰু আই হৈছে কি ব্লেক আই। এতিয়া ইহঁতৰ পৰা সাপোজ দুটা সন্তান হৈছে, এটাৰ কি হৈছে কাৰ্লি হেয়াৰ কাৰ্লি, কিন্তু আইজ কি হয় ব্লু আইজ। এটা সন্তান হৈছে যিটোৰ কি হৈছে কাৰ্লি হেয়াৰ উইথ ব্ৰাউন আইজ। তেতিয়াহ'লে এইটো যিটো সন্তান, ইয়াৰ যিটো চৰিত্ৰ আছে কাৰ্লি হেয়াৰ আৰু ব্ৰাউন আইজ, এইটো কি হয় পিতৃ মাতৃৰ লগত মিল খায়। ইয়াৰ কাৰ্লি হেয়াৰ মানে কেঁকোৰা চুলি মাতৃৰ লগত মিল খাইছে, আৰু চকু যিটো হয় চকুৰ কালাৰটো পিতৃৰ লগত মিল খাইছে, কিন্তু ইয়াৰ চুলিটো পিতৃৰ লগত মিল খাইছে, কিন্তু চকুটো গৈ হৈছে কি ব্লু আইজ, নীলা ৰঙৰ চকু, যিটো পিতৃ মাতৃৰ কাৰোৱে নাই। তাৰমানে কিছুমান চৰিত্ৰ পিতৃ মাতৃৰ লগত একে হয় আৰু কিছুমান চৰিত্ৰ পিতৃ মাতৃৰ পৰা বেলেগ হোৱা দেখা যায়। এই সম্পৰ্কে অধ্যায় 5ত তোমালোকে ভালকৈ পঢ়িবলৈ পাবা। আনুবংশিক চৰিত্ৰ আৰু ভিন্নতাৰ তত্ত্ব, এইটো চেপ্টাৰত ভালকৈ পঢ়িবলৈ পাবা। গতিকে জীৱ জগতত তাৰমানে পৃথিৱীত যিমান জীৱ আছে প্ৰত্যেকটো জীৱ এটাই আনটোৰ পৰা বেলেগ হয়। মানুহ, কুকুৰ, মেকুৰী, ঘোঁৰা, ইহঁতৰ মাজত চাবা আকৃতিৰ ফালৰ পৰা বহুত পাৰ্থক্য দেখিবলৈ পোৱা যায়, আভ্যন্তৰীণ গঠন চালেও বহুত পাৰ্থক্য দেখিবলৈ পোৱা যায়। আৰু জীৱৰ প্ৰজননৰ যিটো কৌশল, সেইটো বেলেগ জীৱৰ ক্ষেত্ৰত বেলেগ হয়। আৰু এই কৌশলটো নিৰ্ভৰ কৰে জীৱৰ প্ৰকৃতি কেনেকুৱা, জীৱৰ চৰিত্ৰ কেনেকুৱা, জীৱৰ ভিতৰৰ আকৃতি কেনেকুৱা, আৰু কিছুমান বেলেগ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। এই সম্পৰ্কে আমি এইটো চেপ্টাৰত ভালকৈ পঢ়িম আগত। জীৱৰ প্ৰজননত অংশগ্ৰহণ কৰা জীৱৰ সংখ্যা এটা নে দুটা, তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰজননক দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে যৌন প্ৰজনন, এটা হৈছে অযৌন প্ৰজনন। তাৰমানে জীৱৰ প্ৰজনন কি হয়, দুই প্ৰকাৰৰ হয়। প্ৰজনন এটা অযৌন আৰু এটা হৈছে যৌন। এতিয়া যৌন প্ৰজননটো কি হয়, সাপোজ তুমি ক'ৰ পৰা আহিছা, তুমি আহিছা তোমাৰ পিতৃ স্প্লিংটোৱে বাৰ ভুল হৈ যায়, পিতৃ মাতৃৰ পৰা আহিছা, হয়নে? তাৰমানে তুমি আহিবলৈ কি হৈছে, দুটা পিতৃপুৰুষৰ প্ৰয়োজন হৈছে, পিতৃ আৰু মাতৃ। তাৰমানে দুটা জীৱৰ দৰকাৰ হৈছে তোমাক জন্ম দিবলৈ। যদি জীৱৰ প্ৰজননত বা নতুন জীৱ এটা জন্ম দিবলৈ দুটা জীৱৰ প্ৰয়োজন হয়, তেতিয়া তাক যৌন প্ৰজনন বুলি কোৱা হয়। তেনেকুৱা হাতী এটা জন্ম হওঁতে কি লাগে, ইয়াৰ মাতৃ হাতী, হয়নে? মাতৃ হাতীৰ দৰকাৰ হয় আৰু পিতৃ হাতীৰ দৰকাৰ হয়। তাৰমানে হাতী এটা জন্ম হ'বলৈ, হাতীৰ পোৱালি এটা জন্ম হ'বলৈ দুটা জীৱৰ প্ৰয়োজন হৈছে। যেতিয়া দুটা জীৱৰ প্ৰয়োজন হয় নতুন জীৱ এটা জন্ম দিবলৈ, তেতিয়া তাক যৌন প্ৰজনন বুলি কোৱা হয়। তেনেহ'লে অযৌন প্ৰজনন কি? অযৌন প্ৰজননত কি হয়, কিছুমান জীৱ আছে মাত্ৰ এটা জীৱই নতুন জীৱৰ সৃষ্টি কৰিব পাৰে। এটা পিতৃপুৰুষৰ পৰা যেতিয়া নতুন জীৱৰ সৃষ্টি হয়, তেতিয়া তাক অযৌন প্ৰজনন বুলি কোৱা হয়। আৰু অযৌন প্ৰজননটো কি হয়, এটা বহুত সৰল প্ৰক্ৰিয়া আৰু সৰল জীৱৰ ক্ষেত্ৰত আৰু কিছুমান উদ্ভিদৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। আৰু যৌন প্ৰজননটো যেনেকুৱা মানুহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়, কুকুৰৰ ক্ষেত্ৰত, তাৰপিছত চৰাই,
মাছ উদ্ভিদ এইবোৰৰ ক্ষেত্ৰত যৌন প্ৰজনন দেখিবলৈ পোৱা যায়। যৌন প্ৰজনন প্ৰক্ৰিয়াটো জটিল প্ৰক্ৰিয়া আৰু বহুকোষী প্ৰাণীৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। যৌন প্ৰজননত কিহৰ দৰকাৰ হয়? দুটা বিপৰীত লিংগধাৰী পিতৃ পুৰুষৰ প্ৰয়োজন হয়। তাৰ পৰা যৌন কোষৰ সৃষ্টি হয় আৰু তাৰ পৰাহে নতুন জীৱৰ সৃষ্টি হয়। ভালকৈ পঢ়িবা ডিটেইলছত পিছত। এতিয়া আমি প্ৰথমতে পঢ়িম যৌন প্ৰজননটো কি হয়। অযৌন প্ৰজনন। অযৌন প্ৰজননত কি হয়? অযৌন প্ৰজননত মাত্ৰ এটা জীৱই নিজৰ দৰে সন্তান জন্ম দিব পাৰে। এইটো যিটো সন্তান হয় সেইটো পিতৃ পুৰুষৰ সৈতে একেবাৰে একে ধৰণৰ হয়। ইয়াতে এটা পিতৃ পুৰুষ থাকে আৰু যিটো সন্তান ইহঁতে জন্ম দিয়ে সেইটো পিতৃ পুৰুষৰ লগত একেবাৰে সমৰূপ হোৱা দেখা যায়। ই পিতৃ পুৰুষৰ লগত আংগিকভাৱেও একে ধৰণৰ হয়, তাৰমানে ইয়াৰ যিবোৰ অংগ প্ৰত্যংগ গঠন থাকে এইবোৰো একে হয় আৰু আনুবংশিকভাৱেও একে হোৱা দেখা যায়। যেতিয়া জীৱ এটা পিতৃ পুৰুষৰ সৈতে আংগিক আৰু আনুবংশিকভাৱে সদৃশ হয় তেতিয়া তাক ক্লন বা কৃতক বুলি কোৱা হয়। ক্লন বা কৃতক কাক কয় এইটো ভালকৈ মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। এতিয়া আমি চাওঁ প্ৰজনন কি কি প্ৰকাৰৰ আছে। প্ৰথমতে আমি চাওঁ দ্বিখণ্ডিত বিভাজন। দ্বিখণ্ডিত বিভাজন যিটো হয় ইয়াক দ্বিবিভাজন বুলিও কোৱা হয়। ইয়াৰ মানে কি যিটো দুটা ভাগত বিভক্ত হয়, টু ডিভাইড, তাৰমানে দুটা ভাগত বিভক্ত হৈ যায়, তাৰ পৰা নতুন জীৱৰ সৃষ্টি হয়। আৰু এইটো যিটো দ্বিখণ্ডিত বিভাজন আছে এইটো একমাত্ৰ এককোষী জীৱৰ ক্ষেত্ৰতহে দেখিবলৈ পোৱা যায়। এতিয়া যেনেকুৱা আমি লৈ লওঁ এটা উদাহৰণ এমিবা। এমিবাটো কি হয়? ইয়াৰ যিটো ষ্ট্ৰাকচাৰ হয় এনেকুৱা হয়, হয়নে? ইয়াৰ ভিতৰত এটা নিউক্লিয়াছ থাকে, এইটো হৈছে নিউক্লিয়াছ আৰু এইখিনিক কোৱা হয় চাইটোপ্লাজম। যেতিয়া এমিবাটো বিভাজন হয় তেতিয়া কি হয়? প্ৰথমতে এমিবাৰ ভিতৰত যিটো নিউক্লিয়াছ আছে নিউক্লিয়াছটো এনেকৈ বিভাজন হ'বলৈ ধৰে। তাৰপিছত এটা সময়ত কি হৈ যায়? নিউক্লিয়াছটো এনেকৈ দুটা ভাগত বিভক্ত হৈ যায়। যেতিয়া নিউক্লিয়াছটো বিভাজন হৈ যায় তেতিয়া এমিবাটো এনেকৈ বিভাজন হ'ব ধৰে। তাৰপিছত এমিবাটো কি হৈ যায়? এনেকুৱা হৈ যায়, এনেকুৱা ষ্ট্ৰাকচাৰ হৈ যায়, দুটা নিউক্লিয়াছ, তাৰপিছত ইয়াৰ পৰা দুটা এমিবাৰ সৃষ্টি হয়। মানে এইটো যিটো দুটা এমিবাৰ সৃষ্টি হ'ল সেইকাৰণে ইয়াক কি কোৱা হয়? দ্বিবিভাজন বুলি কোৱা হয়। তাৰমানে এটা পিতৃ পুৰুষৰ পৰা ভাগ হৈ দুটা নতুন জীৱৰ সৃষ্টি হয়, সেইকাৰণে ইয়াক দ্বিখণ্ডিত বিভাজন বুলি কোৱা হয়। ঠিক তেনেদৰে ইষ্টৰ ক্ষেত্ৰতো কি হয়? ইষ্টত প্ৰথমতে এটা মুকুলৰ দৰে ওলায়। ইয়াতে চোৱা এটা মুকুলৰ দৰে এটা ষ্ট্ৰাকচাৰ ওলায়, যিটো প্ৰথম অৱস্থাত ই পিতৃ পুৰুষৰ সৈতে লগ লাগি থাকে, পিতৃ পুৰুষৰ সৈতে লগ লাগি থাকে আৰু এটা সময়ৰ পিছত ই কি হৈ যায়? এনেদৰে ওচৰ চাপি আহি এটা সময়ত ইয়াৰ পৰা পিতৃ পুৰুষৰ পৰা ছেপাৰেট হৈ যায় আৰু ছেপাৰেট হৈ নতুন ইষ্টৰ সৃষ্টি হয়। তেনেদৰে যেতিয়া পিতৃ পুৰুষ দুটা ভাগত বিভক্ত হৈ নতুন জীৱৰ সৃষ্টি হয় তাক দ্বিখণ্ডিত বিভাজন বুলি কোৱা হয়। দ্বিখণ্ডিত বিভাজন দেখিবলৈ পোৱা যায় বেক্টেৰিয়াৰ ক্ষেত্ৰত, দেখিবলৈ পোৱা যায় পেৰামেচিয়ামৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়, আৰু এটা জীৱ আছে লিছমেনিয়া, এইবোৰ জীৱৰ ক্ষেত্ৰত দেখা যায়। কিন্তু অনলি এককোষী জীৱৰ ক্ষেত্ৰতহে দ্বিবিভাজন দেখিবলৈ পোৱা যায়। তো আমি অযৌন প্ৰজননৰ প্ৰথমটো যিটো প্ৰজনন সেইটো কৰিলোঁ দ্বিবিভাজন। এতিয়া নাম্বাৰ 2 সেইটো হৈছে বহু বিভাজন। বহু বিভাজনত কি হয়? বহু বিভাজন এককোষী জীৱৰ ক্ষেত্ৰতে দেখা যায়। দ্বিবিভাজনৰ দৰে যেনেকুৱা মেলেৰিয়াৰ প্ৰটজোৱা, প্লাজমডিয়াম এইবোৰৰ ক্ষেত্ৰত বহু বিভাজন হোৱা দেখা যায়। যেনেকুৱা আমি ধৰি লওঁ প্লাজমডিয়ামটো কেনেকুৱা হয়? এনেকুৱা ধৰণৰ দেখিবলৈ পোৱা যায়। ছাপ'জ এইটো পূৰ্ণতা প্ৰাপ্ত প্লাজমডিয়াম এটা, এইটো এতিয়া বিভাজন কৰিব পাৰিব, প্ৰজনন কৰিব পাৰিব। তেতিয়া ইয়াৰ চাৰিওফালে এটা প্ৰটেক্টিভ লেয়াৰৰ সৃষ্টি হৈ যায়। ইয়াৰ চাৰিওফালে এটা লেয়াৰৰ সৃষ্টি হয়। তাৰপিছত কি হয়? এইটো প্লাজমডিয়ামটোৰ ভিতৰত এনেকুৱা সৰু সৰু বহুতকেইটা প্লাজমডিয়ামৰ সৃষ্টি হয় আৰু এটা সময়ৰ পিছত এইটো যিটো প্ৰটেক্টিভ লেয়াৰ আছে লেয়াৰটো ভাঙি যায় আৰু প্লাজমডিয়ামবোৰ বাহিৰত ওলাই আহে। আৰু ইয়াৰ প্ৰত্যেকটো যিটো দেখা গৈ আছে প্ৰত্যেকটো এটা প্লাজমডিয়ামৰ সৃষ্টি হ'ব। ইয়াতে কি হৈছে? বিভাজন হৈ বহুতকেইটা প্লাজমডিয়ামৰ সৃষ্টি হৈছে, সেইকাৰণে ইয়াক বহু বিভাজন বুলি কোৱা হয়। তাৰমানে এইটোত বিভাজন হৈ এইটোত ডিভাইড হৈ বহুতকেইটা জীৱৰ সৃষ্টি হৈছে।
সেইকাৰণে ইয়াক বহু বিভাজন বুলি কোৱা হৈছে। কিন্তু দ্বিবিভাজনত কি হৈছিল, এমিবাটো ডিভাইড হৈ দুটা এমিবাৰ সৃষ্টি হৈছিল, সেইকাৰণে তাক দ্বিবিভাজন বুলি কোৱা হৈছিল। এতিয়া দ্বিবিভাজন আৰু বহু বিভাজন দুয়োটা মাত্ৰ এককোষী জীৱৰ ক্ষেত্ৰতহে হোৱা দেখা যায়। এতিয়া অযৌন প্ৰজননৰ বাকীখিনি যিখিনি টপিক আছে আমি নেক্সট ক্লাছত পঢ়িম। আজি ইমানখিনিয়ে পঢ়িম। তো তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট কৰি ক'বা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। যদি কিবা সুধিবলগীয়া আছে সেইটোও কমেণ্ট কৰি সুধিব পাৰা। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।